হোজাইত বনৰৌ বাকলিসহ 5 সৰবৰাহকাৰী গ্ৰেপ্তাৰ ডিএফঅ পুলক চৌধুৰীৰ নেতৃত্বত চলোৱা অভিযানত বিভিন্ন স্থানৰ পৰা কৰা হৈছে গ্ৰেপ্তাৰ হয় হোজাইত বনজ সম্পদ সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ এক সফল অভিযান ডিএফঅ পুলক চৌধুৰী এচিএফ সম্পক ডেকাসহ ৱাইল্ড ক্ৰাইম কণ্ট্ৰল ব্যুৰোৰ এটা দলৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে বনজ সম্পদ সৰবৰাহকাৰীক অভিযানকাৰী দলে মাছনিশা যোগীজান ৰোডৰ লগতে অন্যান্য স্থানত অভিযান চলাই হাতেলুতে গ্ৰেপ্তাৰ কৰে ডংকি বস্তিৰ নিজামুদ্দিন ৰহমত উল্লাহ মহেন ইংটি ৰাজবাৰীৰ ব্ৰজকুমাৰ আৰু নতুন বজাৰৰ বীৰ সিঙক লগতে ধৃত সৰবৰাহকাৰী কেইজনৰ জিম্মাৰ পৰা জব্দ কৰে প্ৰায় 5 কেজি 600 গ্ৰাম বনৰৌ বাকলি জব্দকৃত বনৰৌ বাকলিখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কেইবা লক্ষাধিক টকা বুলিও জানা গৈছে সমগ্ৰ ঘটনা সংক্ৰান্তত বন বিভাগে অব্যাহত ৰাখিছে তদন্ত আমি হোজাই এলেকাতে অভিযান চলাওঁ আৰু অভিযান চলোৱাৰ সময়ত আমি 5জন বনৰৌ বাকলি সৰবৰাহকাৰী কৰায়ত্ব কৰিবলৈ সক্ষম 5জনক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক ব্ৰজকুমাৰ সিং ৰাজবাৰী অঞ্চলৰ পৰা মোহন কুমাৰ ইংতি ৰহমতুল্লাহ নিজামুদ্দিন এই 3জন ডংকি বস্তিৰ পৰা আৰু এজন বীৰ কুমাৰ সিং তেখেত নতুন বজাৰ আমাৰ হোজাইৰে মানে দুটা জেগাত আমি বনৰৌ বাকলি পাইছিলোঁ দুটা জেগাৰ পৰা মুঠ 5 কিলো 700 এনেকুৱা আমি গোপন সূত্ৰৰ খবৰ পাইছিলোঁ আৰু সেইমতে অভিযান চলোৱা যায় এই ক্ষেত্ৰত আমাৰ পুলিচ প্ৰশাসনেও যথেষ্ট সহায় কৰিছে আমাৰ লগত আছিলে ৱাইল্ড লাইফ কণ্ট্ৰল পুলিচ প্ৰশাসন অনুমানিক 30,000 টকা গতিকে ধৰক 5.5 কিলো যদি হয় সেইটোতে 1 লাখ 1.5 লাখ তেওঁলোকক প্ৰথমতে আমি মেডিকেল টেষ্ট কৰাব লাগিব তাৰপিছত আমাৰ যদি ইণ্টাৰভেশ্যনৰ দৰকাৰ হয় তেতিয়া আকৌ আমি পে দিম তেওঁলোকক আমি ব্যুৰো ৰিপৰ্ট টাইম নিউজ